মই এতিয়া আছোঁ DHSK কলেজ ডিব্ৰুগড় কানৈ কলেজত। মই পৰিৱেশ দেখুৱাইছোঁ কি ধুনীয়াকৈ এয়া বনটো আছে, ধুনীয়াকৈ পুখুৰী ৰাখিছে। আৰু তেওঁলোকে ইফালে আছে কলেজৰ এইটো সীমাটো গোটেইখিনি, আৰু ইয়াত ফুল গছৰ পৰা এয়া অফিচ, এইটো তুমি দেখাই দিয়া। ইয়াত এইফালে দেখাই দিয়াচোন তুমি অফিচ চেণ্টাৰটো আছে কলেজৰ। আৰু এয়া DHSK কলেজ ষ্টাডি চেণ্টাৰ কৃষ্ণকান্ত, এইটো দেখাই দিয়া। আৰু কবি সমাজে আমাৰ মিটিংখন হৈ গ'ল। ইয়াত ৰাজ্য নিৰ্বাচক সভা অসম কবি সমাজ, তোমাক মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ৰাজ্য নিৰ্বাচক সভা ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ, তাৰিখ 24/8/25। এই অসম কবি সমাজৰ এয়া আমাৰ এই প্ৰেক্ষাগৃহটো মই দেখুৱাই হৈ আছে। আৰু এই পৰিৱেশটো মই দেখুৱাইছোঁ, খুব ধুনীয়া এটা পৰিৱেশ। এইফালে তুমি দেখুৱাই দিয়া, এয়া গছবিলাকৰ নাম কৃষ্ণচূড়া, এইখিনি ধুনীয়াকৈ। আৰু এই পৰিৱেশটো গেষ্ট ৰুম, এইখিনি ধুনীয়া এটা পৰিৱেশ কানৈ মহাবিদ্যালয়ত। আমাৰ গোটেই কলেজৰ চাৰিসীমাটো দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ মোৰ কেমেৰা পাৰ্চনক। আজি কলেজ বন্ধ আছিলে। কৃষ্ণকান্তৰ সন্দিকৈ ব্ৰাঞ্চটোহে খোলা আছে, আৰু সেয়েহে কবি সমাজৰ আজি ইয়াত আমাৰ মিটিংখন লৈছে। সেইকাৰণে অকণমান আপোনালোকক এই DHSK কলেজ কানৈ মহাবিদ্যালয়ৰ মই পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। মই দেখুৱাই দিছোঁ। আহা তুমি, ইয়াত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে। আৰু এইখিনি সৰু কৃষ্ণ চৰাইজোপা এজোপা, আৰু এইখিনি খুব ধুনীয়াকৈ প্ৰতিষ্ঠাপক প্ৰথম উপাধ্যক্ষ, প্ৰতিষ্ঠাপক প্ৰথম অধ্যক্ষ, প্ৰতিষ্ঠাপক প্ৰথম সম্পাদক, এয়া মই দেখুৱাই দিছোঁ এই তিনিগৰাকীকে। আৰু এইফালে কেণ্টিনো আছে, য'ত কেণ্টিনো আপোনালোকৰ তাত মই দেখুৱাই দিছোঁ। আৰু এই গছ গছনিয়ে খুব ধুনীয়া এটা আগুৰা পৰিৱেশ, ফিল্ড আছে খুব ধুনীয়া, দেখি সঁচাকৈ মনোমোহা এখন ধুনীয়া কলেজ। কাৰোবাৰ যদি পঢ়িবলৈ মন আছে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত আহিব পাৰে, আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰে। হোষ্টেলৰো আছে পূৰা ব্যৱস্থা। এয়া শ্বহীদ বেদী, হালধীয়া